মই সলনি হ'লোঁ মা। কান্ধত এমুকুৰা বোজালৈ ঘৰখন এৰি অহাৰ দিনা আহত জোপা পাৰ হৈ কেঁকুৰিটো শেষ নোহোৱালৈ তই চাই আছিলি মোক। তোৰ ফালে নোচোৱাকৈ অনুভৱ কৰিছিলোঁ মই নেদেখাকৈ চাদৰৰ আঁচলেৰে মুচিছিলি দুচকুৰ পতা। তোৰ চকুলৈ চাবলৈ ভয় লাগিছিল সিদিনা, তই চাই আছোঁ বুলি জানিয়ে হয়তো। পিছলৈ চাব সাহস হোৱা নাছিল মোৰ, সেই যে তোক এৰি থৈ আহিলোঁ। তেতিয়াৰে পৰা মই সলনি হ'লোঁ মা। তোৰ কথা ভাবিলে কান্দিবৰ মন যায়, উভতি যাব মন যায় তোৰ কাষলৈ। নাজানো মা কি হৈছে মোৰ, আজিকালি ৰাতি টোপনিও নাহে। চিগাৰেটৰ ধোঁৱাত বিষাদবোৰ উৰি নোযোৱালৈ অনুভৱবোৰ বুকুৰ মাজতে দহে। সপোন দেখিবলৈ ভাল পোৱা তোৰ ল'ৰাৰ আজিকালি সপোন দেখিবলৈ সাহস নোহোৱা হ'ল। দেউতাৰ আদৰ্শক হত্যা কৰিবলৈ মোৰচোন অলপো ভয় নলগা হ'ল। তোক সকলো খুলি ক'ব মন যায় অ'। তোৰ হয়তো সাহস নহ'ব শুনিবলৈ। বিবেক যুদ্ধত পৰাস্ত হৈ সকলোবোৰ নিজৰ মাজতে ৰাখোঁ। পৃথিৱীখন বহুত জটিল অ' মা, মই ভবাতকৈও। তই নুবুজিবি, ময়ো বুজা নাছিলোঁ। এতিয়া লাহে লাহে সকলোবোৰ বুজা হৈছোঁ। কি ব্ৰেণ্ডৰ হুইস্কি খাবলৈ কেনেকুৱা লগ লাগে তই ক'ত বুজিবি। জেপত টকা থাকিলে ইয়াত কি কি কিনিব পাৰি। গম পালে তই মুস্কত যাবি। নালাগে দে সেইবিলাক, গম নোপোৱাকৈ থকাটোৱে ভাল। বহুত সৰু মানুহ অ' মা আমি। ডাঙৰ মানুহ হ'বলৈ আহি মইচোন নিজেই সলনি হৈ গ'লোঁ। তোৰ হয়তো মনত আছে এদিন তোক কৈছিলোঁ নহয় মোৰ বুকুৰ বিষটোৰ কথা। আজিকালি বুকখন কেতিয়াবা অলপ বেছিকৈয়ে বিষায় অ'। সকলো এৰি গুচি যাব মন যায় অ'। তোৰ কোলাত মূৰ থৈ হেঁপা পলাই শুবৰ মন যায়। হোষ্টেলত অহাৰ দিনা ভাল লাগিছিল, ফূৰ্তিতে ভাবিছিলোঁ এতিয়াৰ পৰা তোৰ গালি শুনিব নালাগে। এতিয়া অনুভৱ কৰোঁ চিগাৰেটৰ নিকোটিন ভোডকাৰ এলকহলতকৈ তোৰ গালি বহুত সোৱাদৰ আছিল অ' মা। ভাল মানুহ হোৱাৰ আখৰালৈ ভাগৰি পৰিছোঁ অ'। মোক খবৰ নিদিয়াকৈ আহিবা না কেতিয়াবা আমাৰ হোষ্টেললৈ। বিচনাৰ তলত চিগাৰেটৰ টুকুৰাবোৰ চাবি, সিদিনা মোক গালি নাপাৰিবি, হেঁপা পলিয়াই চৰিয়াবি। যেতিয়ালৈকে ভাগৰ নালাগে তেতিয়ালৈকে চৰিয়াবি মোক মা। মই সঁচাকৈয়ে সলনি হ'লোঁ অ' মা। মোৰ সপোন পূৰাব আহি তোৰ সন্তু ভাঙি থান বান হ'ল। ক্ষমা কৰিবলৈ নকওঁ, পাৰোঁ যদি মোক অকণমান হ'লেও প্ৰেৰণা দিবি জীয়াই থাকিবলৈ। এতিয়া যে অকলশৰে উশাহ ল'বলৈও ভয় লগা হৈছে অ' মা। মা অ' মা, তই শুনিছনে কথাবোৰ মোৰ? ধন্যবাদ।